নমস্কাৰ, মই বিকাশ। ৱেলকাম টু মাই চেনেল দ্য মিচিং চেপ্টাৰ। আজি আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ মানি মেনেজমেণ্টৰ বিষয়ে। আহক আৰম্ভ কৰোঁ। টপ 5 লেচনছ ফৰ মানি মেনেজমেণ্ট। মানি মেনেজমেণ্টৰ বিষয়ে জনাটো আমাৰ বহুত দৰকাৰী। প্ৰথম লেচনটো হৈছে হাউ মাছ মানি ইনভেষ্ট অন ইয়ৰ চেল্ফ। আপুনি আপোনাৰ ওপৰত কিমান টকা ইনভেষ্ট কৰে সেইটো মেটাৰ কৰে। যেনে ধৰি লওক নিউ স্কিল এটা একুৱাৰ কৰি তাৰপিছত আপুনি কৰিব পাৰে আপোনাৰ চেল্ফ ডেভেলপমেণ্ট কোৰ্চখিনিৰ ওপৰত। ধৰি লওক যিটো কোৰ্ছে আপোনাক এটা নতুন ভাৰ্চনলৈ পৰিণত কৰিব, আপগ্ৰেড ভাৰ্চন। আপোনাৰ ছেকেণ্ডটো হৈছে নেট ৱৰ্থটো মেটাৰ কৰে। আপোনাৰ কিমান টকা আছে, আপুনি কিমান কৰিব পাৰে, সেইখিনি মেটাৰ কৰিব। এছেট এণ্ড লাইবিলিটিছ পৰা হিচাপ কৰি পেলাই আপোনাৰ নেট ৱৰ্থটো ওলোৱা হয়, আপোনাৰ হাতত থকা টকাৰ পৰিমাণটো। 3 নম্বৰটো হৈছে ফাইনেন্সিয়েল গ'ল। আপোনাক কিমান দৰকাৰ হ'ব আপোনাৰ লাইফটোৰ কাৰণে, ধৰি লওক সেইটো মেটাৰ কৰে। আপুনি কিমান টকা দৰকাৰ হ'ব আপোনাৰ ধৰি লওক ঘৰ, গাড়ী কিবা কিবি কিনিবৰ কাৰণে। হাউ মাছ মানি ইউ নিড ইন ইয়'ৰ লাইফ, এটা লিমিটলৈকে, সেইটো এটা হিচাপ কৰিব পাৰে। তাৰপিছত আপোনাৰ 4 নম্বৰ লেচনটো হৈছে ট্ৰাই টু ন' ইনফ্ল' এণ্ড আউটফ্ল'। ইনফ্ল' এণ্ড আউটফ্ল' হৈছে আপোনাৰ ইনকাম কোনটো হয় আৰু আপোনাৰ হাতৰ পৰা কোনটো টকা ওলাই যায়, সেইটো মেটাৰ কৰে। তাৰপিছত আপোনাৰ 5 নম্বৰটো আহিলে কি প্ৰফিট এণ্ড লছ মেনেজমেণ্টৰ ওপৰত আহিলে। আপুনি ধৰি লওক কিবা এটা জবেই কৰে বা বিজনেছেই কৰে, তাৰ পৰা আপোনাৰ প্ৰফিট জেনেৰেশ্যন কিমান হৈছে এণ্ড লছ কিমান হৈছে আপোনাৰ সেইটো মেটাৰ কৰে। আৰু ইয়াৰ পৰা আপুনি উলিয়াব পাৰে ৰিস্ক টেকিং কেপাচিটিটো।